নমস্কাৰ, আসসালামু আলাইকুম ৰহমতুল্লাহি ওবৰাকাতু। আপোনালোকক আজি বহুত বেছি ইম্পৰ্টেণ্ট এটি ইনফৰ্মেশ্যন দিব আহিছোঁ। মই ভাবোঁ এই ইনফৰ্মেশ্যনটি আপোনালোকৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা কামত লাগিব। সেইটো কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। আৰু যদি উপকৃত হোৱা যেন অনুভৱ হয় তেতিয়াহ'লে আপোনালোকে এটি শ্বেয়াৰ কৰি দিব। এতিয়া কথা হৈছে যে ইনফৰ্মেশ্যনটো কি? ইনফৰ্মেশ্যনটো হৈছে ধৰি লওক যদি আপোনাৰ এগেইনষ্টত কোনোবাই কিবা FIR দিছে তেতিয়াহ'লে আপোনালোকে কেনেকৈ গম পাব? আৰু বা আপুনি যদি কাৰোবাৰ এগেইনষ্টত কিবা FIR দিছে, FIRটো ৰেজিষ্টাৰ্ড হৈছে নে নাই তেতিয়াহ'লে কেনেকৈ গম পাব? সেইটো আপোনালোকে ঘৰতে বহি কিনে আৰামত আপোনালোকৰ মোবাইলতে চাব পাৰিব। এতিয়া কথা হৈছে এই ইনফৰ্মেশ্যনটো চাবৰ কাৰণে মই আপোনালোকক লৈ যাব লাগিব মোৰ কম্পিউটাৰৰ স্ক্ৰীণলৈ। আহকচোন চাওঁ কেনেকৈ কি কৰিব লাগিব। আপোনালোকৰ মোবাইলত থকা যিকোনো এটি ব্ৰাউজাৰ অ'পেন কৰক। মই ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰিছোঁ। তাৰপিছত আপোনালোকে চাৰ্চ কৰক assam.police.assam.gov.in। চাৰ্চ কৰাৰ পিছত আপোনালোকে ছেকেণ্ড অপশ্যন দেখা পাব চিটিজেন পৰ্টেল, তাতে ক্লিক কৰক। তাৰপিছত আপোনালোকে ওপৰত দেখা পাইছে ডাউনলোড FIR। ডাউনলোড FIRত ক্লিক কৰক। ইয়াৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্ট পুলিচ ষ্টেচন চিলেক্ট কৰিব লাগিব। মই উদাহৰণস্বৰূপে লখিমপুৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ। তাৰপিছত মই উদাহৰণস্বৰূপে নৰ্থ লখিমপুৰ পুলিচ ষ্টেচন চিলেক্ট কৰিছোঁ। আৰু কোনটো ইয়াৰৰ FIR লাগে সেইটো চিলেক্ট কৰিব। মই উদাহৰণস্বৰূপে 2025 চিলেক্ট কৰিছোঁ। যদি FIR নাম্বাৰটো জানে আৰু FIRখন চাব বিচাৰে তেতিয়াহ'লে য়েছ লিখিব। আৰু FIRৰ 4টা ডিজিট লিখিব লাগে। যদি 2টা বা 3টা ডিজিটৰ হয় তেতিয়াহ'লে আগত 0 বহাই ল'ব। FIR নাম্বাৰ এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। মনত ৰাখিব যিটো মোবাইল নাম্বাৰ এণ্টাৰ কৰিব সেইটো মোবাইল নাম্বাৰত এটি OTP যাব। তাৰপিছত চাৰ্চ কৰিব। যদি FIR নাম্বাৰটো নাজানে তেতিয়াহ'লে নোট ক্লিক কৰিব। তাৰপিছত আপোনাৰ একিউজড, কমপ্লেইনেণ্ট বা ভিক্টিমৰ নাম লিখিব লাগিব। যদি আপোনাৰ একিউজড, ভিক্টিম বা কমপ্লেইনেণ্টৰ ফুল নাম আপুনি নাজানে বা স্পেলিং মিষ্টেক হোৱাৰ চান্স থাকে তেতিয়াহ'লে 3টা আখৰ লিখিলেও হৈ যাব। তাৰপিছত আপোনালোকে মোবাইল নাম্বাৰ এণ্টাৰ কৰক। মই উদাহৰণস্বৰূপে মোৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰিছোঁ। তাৰপিছত চাৰ্চ বটনত ক্লিক কৰিব। চাব তলত FIRৰ ডিটেইলছ পাই যাব। তাৰপিছত আপোনালোকে OTPটো এণ্টাৰ কৰক। আৰু OTP এণ্টাৰ কৰাৰ পিছত ডাউনলোড FIRত ক্লিক কৰিব। দেখা পাব আপোনালোকৰ FIRখন ডাউনলোড হোৱা FIRখনত আপোনালোকে গোটেইখিনি ডিটেইলছ, FIR নাম্বাৰ, ক'ত ৰেজিষ্ট্ৰেশ্যন হৈছে, কোনে FIRখন দিছে, কি ছেকশ্যনত FIRখন ৰেজিষ্ট্ৰেশ্যন হৈছে গোটেইখিনি চাব পাৰিব। যদি এই ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হোৱা যেন অনুভৱ হৈছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভৱিষ্যতৰ কাৰণে ছেভ কৰি ৰাখিব পাৰে। ধন্যবাদ।